মুহূৰ্তত জনাইছো আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাইভিং লাইসেন্স আৰু আৰচিক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। শীঘ্ৰে বন্ধ হ'ব মেনুৱেল লাইসেন্স আৰু আৰচি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আপোনাৰ হাতত কাগজৰ লাইসেন্স বা আৰচি থাকিলে সেইসমূহ অচল হৈ পৰিব 3 মাহৰ ভিতৰত। 1 আগষ্টৰ পৰা 3 মাহৰ ভিতৰত ডিজিটেলাইজ কৰিব লাগিব লাইসেন্স আৰু আপোনাৰ আৰচিখন। স্মাৰ্ট কাৰ্ড কৰিব লাগিব আপোনাৰ লাইসেন্স আৰু আৰচিখন। অক্টোবৰৰ ভিতৰত ডিজিটেলাইজ কৰিব লাগিব আপোনাৰ লাইসেন্স আৰু আৰচিখন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ডিজিটেলাইজ নকৰিলে অচল হৈ পৰিব আপোনাৰ লাইসেন্স আৰু আৰচিখন। 2022 ৰ 18 জুলাইৰ আগত স্ক্ৰেপ কৰা বাহনক লৈও বৃহৎ গহনা। অনুমতি নোলোৱাকৈ স্ক্ৰেপ কৰা বাহনৰ গৰাকী পৰিব পাৰে ভয়ংকৰ বিপদত। এই বাহনৰ গৰাকীসমূহলৈ গৈ থাকিব কৰৰ জাননী। স্ক্ৰেপ কৰি পোৱা মূল টকাৰ 25% পৰিবহণ বিভাগক জমা দিব লাগিব। তেতিয়াহে কৰৰ জাননী যোৱা বন্ধ হ'ব। শীঘ্ৰে বন্ধ হ'ব মেনুৱেল লাইসেন্স আৰু আৰচি। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। 39,50,000 মহিলাক এইবাৰ চৰকাৰে দিব 10,000 কোটি টকা। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেইসকলে লাভ কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত শীঘ্ৰে দিয়া হ'ব এই ধন। আৰু আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক দিয়া হ'ব এই ধন। আৰু ইয়াৰ পিছৰ পৰ্যায়ত 25,000 টকা দিয়া হ'ব এইবাৰ মহিলাসকলক। যুৱক যুৱতীসকলৰ বাবে দিছে এটা ভাল খবৰ। কৈছে যে 2 লাখ কোটি টকা প্ৰতিগৰাকীয়ে 1 লাখ নিবনুৱা যুৱক যুৱতীৰ একাউণ্টলৈ সোমাই দিব। ইফালে 9 লাখ কৃষকক দিয়া হ'ব কৃষক সন্মান নিধিৰ ধন। আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব 1250 টকাৰ পৰা 1400 টকালৈকে বৃদ্ধি হ'ব। আৰু 35 লাখ লোকক সামৰি লোৱা হ'ব এইবাৰ অৰুণোদয় আঁচনিত। শীঘ্ৰে ওলাব 22,000 চৰকাৰী চাকৰি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। শিক্ষকলৈ কেইবাটাও ডাঙৰ খবৰ। সৰ্বশিক্ষা মিছনৰ ষ্টেট স্কুলৰ টেট শিক্ষকৰ চাকৰি হ'ব নিয়মীয়কৰণ। হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰো চাকৰি হ'ব এইবাৰ নিয়মীয়কৰণ। ৰাজ্যত গঠন হ'ব নাগৰিক অধিকাৰ আয়োগ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। চৰকাৰী বিষয়ে কাম নকৰিলে অভিযোগ দিব পাৰিব এইবাৰ আয়োগত। বিলম্ব হোৱা দিনৰ বাবে চৰকাৰী কৰ্মচাৰীৰ পৰা প্ৰতিদিনে কৰ্তন হ'ব 100 টকাকৈ। ইফালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ। 40 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা বীমা। ৰাজ্যত নিৰ্মাণ হ'ব সৰ্ববৃহৎ বিশ্ববিদ্যালয়। শ্বহীদ কনকলতা বৰুৱাৰ মিস্ত্ৰীত গহপুৰত খোলা হ'ব এই বিশ্ববিদ্যালয়খন। 10,000 শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব এই বিশ্ববিদ্যালয়খনত। আৰু 300 টকাই চৰকাৰী সেৱা কেইবছৰৰ ভিতৰত কৰা হ'ব ডিজিটেলাইজ।